मिथिंगाखौ संरैखा खालामनायनि थांखिजों भारत भुटान सीमानि बगामाटियाव बिफां फुलि गायनाय हाबाफारि जोंनि आबहावा गोग्गो खालामनाय आरो मिथिंगायारि महरखौ समायहोनाय थांखिजों तामुलपुर जिल्लानि बगामाटियाव बिफां फुलि गायनाय हाबाफारि लादों आरो गिबि खोन्दोआव 200 मुलियारि बिफां फुलि गायनाय जायो। भारत भुटान सीमा साखाथि तामुलपुर जिल्लानि बगामाटि साखाथियाव बांबोनाय बुहुमनां दुंथायखौ खमायहोनाय आरो आबहावा संरैखा होनाय आरो मैदेर मानसिनि उदखारखौ खमायहोनाय बोथोर सोलायनाय समाव मिथिंगाखौ संरैखा खालामनायनि मोनसे थांखिजों बे बिफां फुलि गायनाय हाबाफारिखौ मावफुङो। बाक्सा जिल्ला हाग्रा बिफान, कुमारिकाटा हाग्रा बिफान आरो गेरेमसा एनजिअनि हेफाजाबजों गायबारि जयपत्री फाउन्डेसननि बानजायनायाव बिफां फुलि गायनाय हाबाफारिखौ मावफुङो। আজি আমি অমৃত বিক্ষা আন্দোলন জৰিয়তে আমি আজি প্লেন্টেশন ড্ৰাইভ কাৰ্যসূচী আৰম্ভ কৰিছে। এইটো আমি আজি যি আৰম্ভ কৰিছে ইয়াৰ 200 পুলি আমি ৰোপণ কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু ইয়াৰ 7টা তেনেকৈ স্পেচিছ আছে। ইয়াত বগামাটি বুলি এটা জায়গা আছে। এই বগামাটিৰ আমি যেটো প্লেন্টেশন কৰিছে এই প্লেন্টেশনত মানে ইয়াত খালি জায়গা আছে। খালি জায়গাতে মানে আমি প্লেন্টেশন কৰিছে আৰু ইয়াত মানে এটো সফল হ'ব কাৰণ আমি যেটো যে আমি ইয়াৰ বেৰা দিয়া হৈছে আকৌ আমি এটো ভালকে আমি আৰু পিছত আমি চাই থাকিম, মেইনটেনেন্স কৰি থাকিম আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ পৰা আমাৰ এনজিও আছে একেতে চাব। গতিকে আমি ইয়াৰ এইখিনি আমি 200 আজি আৰম্ভ কৰিছে। এইখিনি আমি প্লেন্টেশন কৰিম। ইয়াত আমি যিখিনি খালি জায়গা আছে বা যিখিনি বিশেষকৈ আমাৰ এই যেটো আমাৰ তামুলপুৰ জিলাৰ প্ৰকৃতিৰ ৰাণী বগামাটি বনস্থলীত আমি বিশেষকৈ গৈবাৰী জয়পত্ৰী ফাউণ্ডেশ্যন এনজিঅ'ৰ উদ্যোগত আৰু বিশেষকৈ আমাৰ বাক্সা ফৰেষ্ট, কুমাৰিকাটা ফৰেষ্ট ৰেঞ্জ আৰু তামুলপুৰ ফৰেষ্ট ৰেঞ্জ আৰু গেৰেমছা এনজিঅ' বগামাটিৰ সহযোগত আমি